নমস্কাৰ সকলোকে ৰুনু লাইফৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুনৰ কেঁচা সূতাৰ চাদৰ ইয়াক নতুনকৈ আনি ৰ'দত দিছিলোঁ আৰু এতিয়া জাপি আছোঁ আৰু আপোনালোককো দেখুৱাই লওঁ। যিসকলে ল'ম বুলি ভাবি আছে ল'ব পাৰিব। মোৰ হোৱাটছআপ নাম্বাৰটো এইটো স্ক্ৰীনত দিয়া আছে, তাতে যোগাযোগ কৰিলে পাব। মই অলপ মেলি দেখুৱাওঁ চাদৰখিনি। খুব ধুনীয়া আহল বহল চাদৰ হয়, সকলো মানুহৰ কাৰণে জোখৰ হ'ব। দেখিছে নহয়, যথেষ্ট বহল আৰু দীঘলো। চাদৰখিনি একেটা আঁচোতে পাব। বৰ্তমান সেউজীয়া আৰু বেঙুনীয়া কালাৰৰ আঁচু। এইখিনি 60 সূতাৰ চাদৰ হয়, কেঁচা 60 সূতাৰ চাদৰ। আৰু গৰমৰ কাৰণে এতিয়া কেঁচা সূতাই ভাল। যিসকলে ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব, কাৰণ এইখিনি বেছি দিন ষ্টক নাথাকে, সোনকালে চেল হৈ যায়। আৰু ইমান ধুনীয়া চাদৰখিনি, পাতল, তাৰমানে গৰমত বহুত ভাল পিন্ধিবলৈ। ইয়াৰ কেইবাখনো আছে। আৰু যিসকলে মোৰ চেনেলটো আজি নতুনকৈ দেখা পাইছে, মোৰ ভিডিঅ' নতুনকৈ দেখা পাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেকৈ কাপোৰৰ ভিডিঅ' দি থাকিম আৰু তাৰ পৰা আপোনালোকে পচন্দ হ'লে ল'ব পাৰিব। মাজে মাজে কেৱল বোৱা কাপোৰহে পাব। এয়া চাদৰখিনি ওচৰৰ পৰা অলপ দেখুৱাই দিছোঁ। আঁচুকেইটা একেই হ'ব। চাদৰ ৰংটো ক্ৰীম কালাৰ হয়, দেখুৱাই দিছোঁ। আৰু দামটো প্ৰায় সকলোৱে সুধি থাকে কিমান দাম হ'ব। এইখিনি এখনত 380 টকাকৈ ল'ম, কৈ দিছোঁ দামটো। 380 টকাকৈ এখনত। আৰু মেছেজ কৰি বহুতে সুধি থাকে দামটো ক'ব লাগে, দামটো কিমান হয়। আৰু এইখিনি আছে পকোৱা সূতাৰ হয়, কাঠি এৰি বোৱা পকোৱা সূতাৰ চাদৰ। এইখিনি সেউজীয়া পাৰিতে পাব। বৰ্তমান এটা কালাৰতে আঁচুটো আছে। এয়াও ভালেমান কেইখন আছে। এতিয়া গৰমত পিন্ধিবৰ কাৰণে এইখিনিও বহুত কোমল আমল পাতল হয়। চাই ল'ব পাৰিব, ধুনীয়া চাদৰ। আৰু এইখিনি দামটো হ'ব 330 টকাকৈ এখনত। দীঘে বানিয়ে পকোৱা সূতা হয় আৰু জোখটো আহল বহলকৈ আছে। আৰু কাৰোবাক লাগিলে ইয়াৰ পৰাও ল'ব পাৰিব, পকোৱা সূতা বা কেঁচা সূতা পকোৱা সূতা একেলগতে ক'লেও পাৰিব, যিসকলে ল'ব বিচাৰে। আৰু এতিয়া বিহু ছিজন গ'ল যদিও গামোচা এতিয়াও ষ্টক আছে বাৰু। যিসকলে ল'ব বিচাৰে ল'ব পাৰিব। ইয়াৰ পিয়ৰ পকোৱা সূতাৰ হয়, দীঘে বানিয়ে। এতিয়া গৰমত ল'বৰ কাৰণে বহুত ভাল হ'ব পকোৱা সূতাৰ গামোচা। যিসকলে ল'ব বিচাৰে ল'ব পাৰিব। সৰহকৈ ল'লে অলপমান দামটো কমাই দিয়া হ'ব। এফালে আঁচু দিয়া আছে, ওৱান চাইড ফুলৰ হয়। ফুলকেইটা দেখিছে নহয়, যথেষ্ট সৰু নহয়, ফুলকেইটা ডাঙৰ হয়। আৰু আহল বহল পূৰা 60 ইঞ্চিৰ গামোচা হয়। খুব ধুনীয়া ধুনীয়া ফুল। গামোচাবোৰৰ দামটো নকওঁ, পিছত যিসকলে ল'ব বিচাৰে মেছেজ কৰিলে তেতিয়া গম পাব দামটো। আৰু গামোচা অকল এয়াই নহয়, আৰু আছে বাৰু ষ্টক। সৰহকৈ লওঁ ক'লেও পাৰিব কোনোবাই। আৰু লগতে দেখিছে নহয়, ধুনীয়াকৈ মেলি দিছোঁ। আৰু ৰুমালো আছে বাৰু। এইফালে ৰুমালখিনিও দেখুৱাই দিছোঁ। এইখিনি পকোৱা সূতাৰে ৰুমাল হয়, দীঘে বানিয়ে পকোৱা। এতিয়া গৰমৰ দিনত ল'বলৈ ভাল হ'ব। যিসকলে লাগে ৰুমাল কমেণ্ট কৰিব বা মেছেজ কৰিব। ৰুমালৰ আঁচুটো একেটা কালাৰতে পাব। আৰু কেৱল মাজত কিছুমান গাড়ী দিয়া আছে, কিছুমান গাড়ী দিয়া নাই। আৰু ধুনীয়াকৈ দেখুৱাই দিছোঁ ওচৰৰ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যিসকলে মোৰ ভিডিঅ'টো চাই আছে এটা লাইক কমেণ্ট কৰি দিব। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি দিব। আৰু ধন্যবাদ সকলো।